Everyone, welcome back to my another mini vlog. আজি ভিডিওটো ষ্টাৰ্ট কৰিলোঁ দোকানৰ পৰা আৰু তাৰপিছত বেলেগ শ্বুট লোৱা হোৱা নাই। দোকানৰ পৰা আহি মই অলপ টাইম শুলোঁ, মোৰ গা ইমান এটা ভাল নহয়। তাৰপিছতে খোৱাৰ পৰা উঠি বিচনা পাৰি আকৌ দোকানলৈ গ'লোঁ। দোকানত মোৰ লগত পোৱালিও গৈছিলে, তাৰ মাক গৈছে কৰ্মশালা বাইকক লৈ, তাক মই লগত লৈ গ'লোঁ আৰু সন্ধিয়াৰ পৰা চাহ একাপ খালোঁ। তাৰপিছত আহি আকৌ ভাত বনালোঁ, মানে মুৰ্গী পোৱালি এটা মাৰি জোল বনালোঁ। পাপাৰো অলপ এক্সিডেণ্ট হৈছে, বিষবিলাক কাটিবৰ কাৰণে মুৰ্গীত জোল বনাই খুৱাইছোঁ। বেলেগ মছলা একো এড কৰা নাই, আদা নহৰু আৰু গোটা জিৰা আৰু গোটা জালুক। তাৰপিছত খুৰীয়ে একাপ চাহ বনাই দিলে, গাখীৰ চাহ খালোঁ। আৰু দেখিছেনে আমাৰ ঘৰত আজি টিভি চাইছে চবেই, ভাল লাগে ন এনেকৈ টিভি চালে। আগতে আমি এনেকৈ চবেই একেলগে মিলি টিভি চাইছিলোঁ। এতিয়া মোবাইলবিলাক হোৱাৰ পৰা মানুহে টিভি নোচোৱাই হ'ল একেলগে। পৰিয়ালবিলাকৰ মাজত ডিষ্টেঞ্চটো বাঢ়ি গ'ল। আজিলৈ বাই বাই, আকৌ নেক্সট মিনি ভ্লগত লগ পাম।